হ'ব ভিতৰত সোমাই চাওঁ এইটো ল'ব পাৰি নে নাই। তো হাই হেল্ল' নমস্কাৰ গাইজ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি যাম আজাৰা ডিকেথলন। তো কিছুমানে তাক ডেকাথলন কয়, ডিকেথলন কয় বাগেৰা বাগেৰা যি কয়। তো আজি মই আৰু জিন্তু দা আমি দুয়ো যাম। স্পেচিয়েলি আমি কেম্পিং টেণ্ট এটা কিনিব যাম। ডিকেথলনটো সকলোবোৰ বহুত বেছি ভাল হয়, কিন্তু কেম্পিঙৰ কাৰণে আৰু বেছি ভাল হয় তাৰ সামগ্ৰীবোৰ। মানে কোৱালিটি কম্প্ৰমাইজ নহয়। যদি কম প্ৰাইজো আপুনি আনিছে তেতিয়া কোৱালিটি কম্প্ৰমাইজ নাপায়, কোৱালিটি বেটাৰে হ'ব। মানে বহুতো টেষ্ট কৰা হয়, তো তাৰপিছত মানে মাৰ্কেটত দি দিয়ে আৰু যে ল'ব পাৰি এইটো কম ৰেঞ্জৰ হ'লেও। তো সেয়ে আমি দুয়ো যাওঁ এতিয়া, যদি মন পচন্দৰ মিলে তেতিয়া লৈয়ে আহিম। তাত গ'লে গম পাম আৰু বেছি ভালকৈ কেনেকুৱা ক'ত কি। তো ব'লক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি ডিকেথলন আহি পালোঁ। অলপ বৰষুণো দিলে, তো যাৰ বাবে বহুখিনি দেৰি হৈ গ'ল। এতিয়া ৰ'দ ওলাইছে বাৰু, কিন্তু বৰষুণ দি থাকিলে অলপ প্ৰব্লেম হয়। আমি ৰেইনকোটো নানিলোঁ। পিছফালে আছে ডিকেথলন। এই জিন্তু দাই কিবা এটা খাব গৈছে। তো ভিতৰত যাওঁ, আমি কেনেকুৱা কি আছে আপোনালোকক দেখাওঁ বাৰু। তো আমি ভিতৰত এণ্ট্ৰি কৰিলোঁ, কিন্তু আমি যিটো টেণ্ট বিচাৰি আছিলোঁ কুৱেছা আছিলে, কুৱেছা 102% এভেইলেবল নাই। তো আমাক অনলাইন অৰ্ডাৰ দিব দিছে, মানে এপছতে। তাৰপিছত মানে নেক্সট উইকত আহিব, কিন্তু তেতিয়ালৈকে আকৌ ইয়ালৈ অহা ইমান দূৰ সম্ভৱ নহয় বাৰু। তাৰপিছত প্ৰথমতে মই ভিডিঅ' কৰি আছিলোঁ, ক'লে যে তেনেকৈ ভিডিঅ' কৰিব নোৱাৰি, পাৰ্মিশ্যন লৈ ল'লোঁ, কাৰণ লিমিটেড ভিডিঅ' থকা কিছুমান। বেলেগ টেণ্ট আছে, কিন্তু এইবোৰ টেণ্ট আমি বিচৰা নাছিলোঁ। 14,000 মানে 3%, 4%, কিন্তু তেনেকুৱা নহয় আৰু। কোন হয়? অঁ পাৰি ছাৰ, অঁ পাৰি ছাৰ মানে। তো জগাই দিছে আৰু এইখনকে লৈ যাওঁ নেকি, ইয়াতে ফোন ইয়াতে বহি নেকি। হয় আৰু এতিয়াতো ট্ৰেইনটো নাপামেই, কি কি আছে নাই গোটেই ভিডিঅ'ত আপোনালোকক মই এবাৰ দেখাই দিম আৰু ভিডিঅ' কৰি। কোনটো চাৰ্জিং কেবলাত? অঁ চ'লাৰৰ নেকি? চ'লাৰৰ কথা কৈছোঁ ন, মোকতো এটা আছে বাৰু। এই লৈ ল'বি নেকি পিছে? এইটো আমাক মানে এই হেলমেট পিন্ধোতে কামত দিব। আৰু কি হেলমেটটো লৈ যাওঁ নেকি এটা চাইকেলত?
ভিতৰত সোমাই চাওঁ এইটো ল'ব পাৰি নে নাই। এক্সপিৰিয়েঞ্চ কেনেকুৱা? দুটো খুলবো নে নাই বে? খুলবো মই সোমাই চাওঁ নেকি? হা খুলবো কেনে খুলবো খালি কি ইয়াতে এক্সপিৰিয়েঞ্চটো মজা আছিলে অতি। এইটোৱে লৈ যাওঁ নে কি কওঁ? তো আমি যিটো টেণ্ট সেইটো অনলাইনে অৰ্ডাৰ দিলোঁ। তাৰপিছত এইটো মেট্ৰেছ নে শ্লিপিং বেগ, শ্লিপিং বেগটো আমি ল'লোঁ দুটা ইয়াতে। তো এইটো আমাৰ 15 ডিগ্ৰী চেলচিয়াছলৈ মানে সহ্য কৰিব পাৰে আৰু ঠাণ্ডাটো ইমান দিন হওক, তথাপিও ভাল হ'ব। তথাপিও টেণ্টটো যদি একেবাৰে লৈ যাব পাৰিলোঁ হয় ভাল লাগিল হয়। চাওঁ বাৰু এতিয়া আৰু কি কৰিব পাৰোঁ। অনলাইনটো অৰ্ডাৰ দিলোঁ টেণ্টটো। তো আজাৰাৰ পৰা কিবা এটা খাই ডাইৰেক্ট ঘৰলৈ আহি ফ্ৰেছ হৈ ল'লোঁ। আমি টেণ্টটো নাপালোঁ বাৰু, টেণ্টটো অৰ্ডাৰে দিলোঁ। বাকী মেট্ৰেছ শ্লিপিং বেগ যিখিনি আছে সেইখিনি আনিলোঁ বাৰু। এতিয়া টেণ্টটো আমাৰ 18 তাৰিখে আহিব। টেণ্টটো অহাৰ পিছত মানে কেনেকুৱা কি ডিটেইলছত দেখুৱাবলৈ আপোনালোক ট্ৰাই কৰিম, ক'ত কিমান প্ৰাইচ পৰিলে আমাৰ টোটেল। তো টেণ্টটো হ'লে ৱেইট কৰোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে। যদিহে ভিডিঅ'টো ইয়ালৈকে চাই আছে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।